যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ ৰাইজৰ মৰম আৰু আশীৰ্বাদত সেই সময়ৰ পৰা এটা সপোন দেখিছিলোঁ যে তামোলপুৰ সমষ্টিৰ পৰাও পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত যেনেকুৱা চিভিল সাৰ্ভেণ্ট ওলাই বিভিন্ন SCS APSৰ লগতে UPSC ছাত্ৰ ছাত্ৰী ওলাই ঠিক তেনেকুৱা তামোলপুৰতো ভাবিছিলোঁ হিচাপে বিধায়ক হোৱাৰ লগে লগে সুপাৰ 5 আৰম্ভ কৰিছিলোঁ চিভিল সাৰ্ভিসত য'ত আমাৰ 5জন ছাত্ৰ ছাত্ৰী আমি সিলেক্ট কৰি গুৱাহাটীত কোচিংৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ ইয়াৰ মাজতে 3জনে মেন্স এক্সাম দি এজনে বৰ্তমান APSC এলাইড সাৰ্ভিসত চাকৰি কৰি আছে কিন্তু এবাৰ মই অলপ কুকিয়াকৈ চিন্তা কৰিছোঁ তামোলপুৰ সমষ্টি নতুনকৈ যে তামোলপুৰ সমষ্টি 43 নম্বৰ তামোলপুৰ সমষ্টি আমি এবাৰ মই বিধায়ক হিচাপে ফ্ৰী নিট কোচিংৰ কাৰণে ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ ইয়াৰ কাৰণে তামোলপুৰৰ ছাত্ৰ ছাত্ৰী যিসকলে নিট পঢ়াৰ কাৰণে কোচিং কৰাৰ কাৰণে বা মেডিকেল এক্সামৰ কাৰণে নিজকে ৰেডি কৰাৰ কাৰণে চিন্তা কৰি আছে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সুবিধা দিব বিচাৰিছোঁ আমি মই বিধায়ক হিচাপে SPM আৰু লালন আমি এটা টাই আপ কৰি মোৰ তৰফৰ পৰা মই সুপাৰ 5 নিট এটো আমি ষ্টাৰ্ট কৰিছোঁ ইয়াৰ কাৰণে অহাকালিৰ পৰা আমাৰ এপ্লাই আৰম্ভ হ'ব ইয়াৰ কাৰণে মই তামোলপুৰ 43 নং তামোলপুৰ সমষ্টিৰ সকলো ছাত্ৰ ছাত্ৰী যিসকলে ইচ্ছুক হয় মেডিকেল লাইনৰ কাৰণে এই ছাত্ৰ ছাত্ৰীক মই এপ্লাই কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ সহায় এপ্লাই কৰাৰ যি পদ্ধতি ইয়াত আমাৰ এটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰত আমাৰ ছাত্ৰ ছাত্ৰী হোৱাটছআপ যোগে হাই বা হেল্ল' এটা মেছেজ দিব লাগিব আৰু হাই বা হেল্ল' মেছেজ দিয়াৰ লগে লগে আমাৰ যিয়ে আমাক হাই হেল্ল' মেছেজ দিব এই মেছেজৰ আমাৰ এপ্লাই কৰাৰ কাৰণে যি ফৰ্ম এই ফৰ্মেটটো অটোমেটিকলি তেখেতৰ হোৱাটছআপত আহিব আৰু এই হোৱাটছআপৰ পৰা তেখেতে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেখেতক আমি এডমিট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আমাৰ এপ্লাইটো লাষ্ট ডেট হ'ব জুনৰ 6 তাৰিখ আমি 6 তাৰিখে লাষ্ট ডেট কৰিছোঁ অনলাইন ইয়াৰ পিছত 8 তাৰিখে আমাৰ এক্সাম থাকিব সিলেকশ্যন এক্সাম থাকিব ইয়াৰ পিছত আমাৰ এটা কাউন্সিলিং থাকিব এই কাউন্সিলিং কৰাৰ পিছত আমি 5জন মেৰিট ছাত্ৰ ছাত্ৰীক বাছনি কৰিম আৰু এক্সাম চেণ্টাৰটো আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত আমি ঠিক কৰিছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তেখেতসকলক মই অনলাইন এপ্লাই কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ তামোলপুৰ समस्तिनि गासैबो रायजो राजाफोरनिसिम आंनिफ्राय खुलुमनाय बावहरबाय 43 नं तामुलपुर समस्तिनिफ्राय थांनाय समाव आङो UPSC एग्जामनि थाखाय APSC एग्जामनि थाखाय साबा फरायसाफोरखौ कोचिं होदोंमोन जाहाथे जोंनि ओनसोलनिफ्राय जोंनि समस्तिनिफ्राय फरायसाफोरा गावखौनो अफिसार हिसाबै दाफुंलांनो हायो नाथाय नैबे बोसोरनिफ्राय आं एसे आलादायै सिन्ता खालामदों जाहाथे जोंनि तामुलपुर समस्तिनि फरायसाफ्रा MBBS आव एडमिशन मोननो हायो क्वालिफाई जानो हायो बिनि थाखायनो क्वालिफाई जानो थाखाय फ्री नेट कोचिंनि थाखाय आं व्यवस्था खालामनो नागिरदों जेराव साबा फरायसाफोर तामुलपुर समस्तिनि साबा फरायसाफोरखौ बे कोचिंनि थाखाय जों सायख'गोन दा बे सायख'नायनि राहाया जोंहा मोनसे नाम्बार थागोन बे नाम्बाराव जोंनि फरायसाफ्रा WhatsAppआव हाय बा हेल' होननानै जेब्ला लिरनानै हरगोन लिरना हरनायनि उनाव बे साफ्रोमबो फरायसानि WhatsAppआव मोनसे रेजिस्ट्रेशन फर्म फैगोन बे रेजिस्ट्रेशन फर्म फैनाय लोगो लोगोनो बेखौ फिलआप खालामनांगोन आरो जोङो फैगौ 6 जुनाव जोंनि लास्ट डेट जागोन एप्लाइनि आरो लोगोसेनो 8 जुनाव जोंनि एग्जाम जागोन एग्जाम सेन्टारा जोंना तामुलपुर हायार सेकेन्डारि दा बेखायनो बेनि गेजेरजों आङो जाय नाम्बार बे नाम्बारखौ बुंनानै होनो नागिरदों कन्टेक्ट नाम्बार बे जाहैबाय 7099078514 बे नाम्बाराव WhatsAppआव हाय हरोब्लानो बे साफ्रोमनिबो WhatsAppआव मोनसे जोंना जि एप्लाइ फर्म बे एप्लाइ फर्म फैगोन दा बेखायनो बयखौबो आङो अनलाइन खालामनो थाखाय खावलायदों आरो टटेलि मेरिट बेसिसआव जों बे साबा फरायसाफोरखौ सायख'गोन आरो सायख'नानै गुवाहाटीआव
बेखौ दैथायहरनायनि बेबस्था खालामो आमा जोंनि कोचिं बे कोचिंआ जोंना 11 मान्थ जागोन जोङो 11 मान्थआव कमप्लिटलि फ्री अफ कस्ट आंनिफ्राय जों बेखौ हरनाय जागोन बेखायनो स्टाडि मेटेरियल्सनिफ्राय लानानै जानायसिम हस्टेलसिम गासैखौबो जोङो बेवहाय प्रोवाइड खालामनाय जागोन किन्तु पकेट मानिनि बेवहाय प्रोवाइड खालामनाय जानाय नङा दा सोलोंथाइ नांगौ जिखिनि नांगौ बेखिनिखौ जोङो प्रोवाइड खालामनो थाखाय खालामनानै जोंनि तामुलपुर समस्तिनिफ्राय फैबाय थानाय समाव जाहाथे गोबां MBBS कर्सआव जाहाथे सिट मोननो हायो बेनि थाखाय मोनसे नैबे आंनि नाजानाय ছাৰৰ এটা সপোন আছিল যে আমাৰ তামুলপুৰ সমষ্টিৰ পৰা মানে যদি ডক্টৰ বা তেনেকুৱা ধৰণে ষ্টুডেণ্টখিনি ডক্টৰী পঢ়ি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেখেতে আমাৰ আগ্ৰহ প্ৰকাশ কৰিছিলে তো আমি তেখেতসকলক সেইকাৰণে এপ্ৰ'চ কৰি ক'লোঁ যে আমাৰ তাতে আমি অলৰেডি SPMN লালাঞ্চ কোচিঙে উন্নত মানদণ্ডত হাইব্ৰিড মডেলত আমি ক্লাছ কৰাই আছোঁ য'ত বহুতখিনি ভাল এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে আমাৰ লগত তেখেতসকলে অলৰেডি more than 20 years 25 years down the line পঢ়াই আহিছে NEET আৰু JEE কাৰণে তো তেখেতসকলৰ এক্সপিৰিয়েঞ্চ আৰু নতুন টেকন'লজি যিটো আমাৰ হাইব্ৰিড মডেল বুলি কওঁ অফলাইন অনলাইন দুইটা মোডত ক্লাছ হয় আৰু বেকআপ ক্লাছ থাকিব প্লাছ ৰিমেডিয়েল ছেশ্যনছ থাকিব তেনেকুৱা ধৰণে ষ্টুডেণ্টখিনিক গাইড কৰি আগবঢ়াই লৈ যাব আৰু অলৰেডি SPMN লালাঞ্চৰ ৰিজাল্ট বহুত ভাল এতিয়ালৈকে যিমানখিনি আছে আৰু মই ক'ব বিচাৰোঁ যে আটাইতকৈ এক্সপিৰিয়েঞ্চ টিমটোৱে হৈছে এতিয়া SPMN লালাঞ্চ যদি নীটৰ কাৰণে ভাবে তো ছাৰে সেইকাৰণে আগ্ৰহ প্ৰকাশ কৰিছিলে যে আমাৰ ষ্টুডেণ্টখিনিকো আমি NEET JEE কাৰণে পঢ়াওঁ তো এইটো এটা বহুত ভাল ইনিচিয়েটিভ হয় ছাৰৰ ফালৰ পৰা আমাৰ সন্মানীয় বিধায়ক জলেন দৈমাৰী ছাৰৰ ফালৰ পৰা এটা বিৰাট ভাল ইনিচিয়েটিভ হৈছে আৰু মই ভাবোঁ আগন্তুক দিনত এই সুবিধাখিনিয়ে সমষ্টিৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব তো অলৰেডি ছাৰে গোটেই ইনফৰমেশ্যনখিনি দিছেই নীটৰ কাৰণে আৰু গোটেই কোৰ্চটো হৈছে NEET ড্ৰপাৰ্ছৰ কাৰণে যদি ষ্টুডেণ্টে কিবা কাৰণত কনফিউজ হ'ব বিচাৰে তো সেইটো কাৰণে মই কনফিউজনটো দূৰ কৰিব বিচাৰিছোঁ যে এইটো এটা NEET ড্ৰপাৰ্ছ কোৰ্চ হয় এবছৰীয়া কোৰ্চ হ'ব তো তাতে ষ্টুডেণ্টখিনি ৰেচিডেঞ্চিয়েলি থাকি পেলাই গুৱাহাটীত ক্লাছ কৰিব